আমাৰ লাইফত বিভিন্ন ধৰণৰ সিচুৱেশ্যন আহে বা প্ৰব্লেম আহে যেটো সিচুৱেশ্যন বা প্ৰব্লেমে আমাক হাৰ্ট ব্ৰেক কৰে বা আমাক ভাঙি পেলায় গতিকে সেইটো সময়ত বহুতজনে ক'ব বিচাৰে যে মুভ অন হোৱা কিন্তু কেনেকৈ গতিকে আহক আজি কথা পাতিম কেনেকৈ মুভ অন হ'ব পাৰি আমি অতি সহজে হয়তো কৈ দিব পাৰোঁ যে মুভ অন দুটা শব্দ কৈ দিব পাৰোঁ কিন্তু ইমান সহজ নহয় মুভ অন হোৱাটো মোৰ মতে মুভ অন হ'বলৈ হ'লে যেটো সিচুৱেশ্যনত আমি আছো যেটো সিচুৱেশ্যনে আমাক হাৰ্ট ব্ৰেক কৰিছে যেটো সিচুৱেশ্যনে আমাক ভাঙি পেলাইছে কষ্ট হৈছে জীয়াই থাকিবলৈ সেই সিচুৱেশ্যনটো যেনেকৈ আছে সিচুৱেশ্যনটো তেনেদৰে তাক এস্কেপ কৰিব লাগে যেটো হয় তাক হয় হিচাপে ল'ব লাগে আৰু তাৰ পিছত মুভ অন হ'ব লাগে সেই যে মানুহে কয় বহুত চেষ্টা কৰিছো মুভ অন হ'ব পৰা নাই যিকোনো সিচুৱেশ্যন হ'ব পাৰে যিকোনো সিচুৱেশ্যনৰ পৰা ব্যক্তিজনে মুভ অন হ'ব বিচাৰিছে কিন্তু পৰা নাই কিয় পৰা নাই কাৰণ ব্যক্তিজনে যেটো সিচুৱেশ্যনত তেওঁ আছে যেটো প্ৰব্লেমত তেওঁ পৰিছে যেটো কাৰণে হাৰ্ট ব্ৰেক হৈছে তাক তেওঁ যেটো হয় এই হয়তো এস্কেপ কৰা নাই গতিকে ফাৰ্ষ্ট এস্কেপ দি হোল সিচুৱেশ্যন লাগি হেতু যিয়ে সিচুৱেশ্যন নহওক কিয় সেকেন্ডলি মুভ অন তাৰ পিছতে আমি আউটকামটো পাম যে হসাকৈ আমি মুভ অন হ'ব পাৰিছো নে নাই পৰা আমি অটোমেটিক গৈ পিনে মুভ অন হ'ব নোৱাৰো যদি সিচুৱেশ্যনটো বুজি নাপাওঁ প্ৰব্লেমটো বুজি নাপাওঁ কাৰণবোৰ বুজি নাপাওঁ গতিকে এস্কেপ দি ট্ৰুথ এণ্ড মুভ অন আৰু তেতিয়া ক'ব আপুনি পাৰিছে নাই